Hello everyone, মৰমৰ ছাত্ৰ-ছাত্ৰীসকল যিহেতু এইচএছ সেকেণ্ড ইয়াৰ ছাত্ৰ-ছাত্ৰীসকলৰ প্ৰি ফাইনেল এক্সাম হ'বলৈ গৈ আছে অহা ডিসেম্বৰ 20 তাৰিখৰ পৰা সেয়েহে আজি মই এটা আসামিজৰ ইম্পৰ্টেন্ট ক্লাছ লৈ আহিছো সো ক্লাছটো ইম্পৰ্টেন্ট হ'ব ভিডিওটো ভালদৰে চাই যাবা চেনেলটো যদি সাবস্ক্ৰাইব কৰা নাই চেনেলটো সাবস্ক্ৰাইব কৰি লবা আৰু বেল আইকন অন কৰি লবা যাতে মই এইচএছ সেকেণ্ড ইয়াৰ ভিডিও আপলোড দিলে তোমালোকে সকলোতকৈ আগত চাব পাৰা সেয়েহে চেনেলটো সাবস্ক্ৰাইব কৰি লবা তোমালোকে যদি আমাৰ WhatsApp গ্ৰুপত জয়েন কৰা নাই এতিয়া জয়েন কৰি লবা তেনেহলে আহা আজিৰ ভিডিওটো আৰম্ভ কৰো সো আজি মই তোমালোকৰ বাবে মূল ভাব লৈ আহিছো যিহেতু তোমালোকৰ পৰীক্ষাত মূল ভাব আহিব তোমালোকৰ মূল ভাবত আহিব 6 নম্বৰ ঠিক আছে তোমালোকৰ মূল ভাবত আহিব 6 নম্বৰ থাকিব মূল ভাবত আৰু মূল ভাব কেনেকৈ লিখিব লাগে মই ভালদৰে কৈ যাম তোমালোকে টিপছবোৰ শিকি লবা এটা বহুতো ছাত্ৰ-ছাত্ৰী কি কৰে মূল ভাববোৰ পৰীক্ষাত মুখস্থ কৰি যায় আৰু পৰীক্ষাত কিন্তু পাহৰি যায় তোমালোকে মূল ভাবটো মুখস্থ নকৰিবা যদিহে মূল ভাবটো মুখস্থ কৰা তেনেহলে তোমালোকে পৰীক্ষাত পাহৰি যাবা গতিকে মূল ভাবটো মুখস্থ নকৰিবা মূল ভাবটো কি কয় কথাখিনি তোমালোকে বুজি লবা সেয়েহে কিতাপখন ভালদৰে পঢ়িব লাগে লেসনবোৰ যেতিয়া তোমালোকে ভালদৰে পঢ়িবা তেতিয়া তোমালোকে নিশ্চয় বুজি পাবা গতিকে বুজি লৈহে তোমালোকে পৰীক্ষাত মূল ভাবটো বনাই লিখিবা তোমালোকে মুখস্থ কৰি অৰ্থাৎ মুখস্থ লিখি থৈ নাহিবা মুখস্থ কৰিলে তোমালোকে পাহৰি যাবা পৰীক্ষাত যদিহে তোমালোকে কনসেপ্টটো বুজি লোৱা মূল ভাবটো যদি বুজি লোৱা তেন্তে পৰীক্ষাত বনাই লিখিব পাৰিবা আৰু পৰীক্ষাত বনাই লিখিলেহে সম্পূৰ্ণ নম্বৰ দিব গতিকে তোমালোকে বনাই লিখিবলৈ চেষ্টা কৰিবা গতিকে এইটো হৈছে বিশ্বখনিকৰ কবিতাটিৰ মূল ভাব তোমালোকৰ মূল ভাব তিনিটা বা চাৰিটা আহিব প্ৰি ফাইনেল এক্সামত কিন্তু তোমালোকে কৰিব লাগে যিকোনো এটা সেয়েহে তোমালোকৰ বহুত সুবিধা হয় কাৰণ তোমালোকে বিশ্বখনিকৰ কবিতাই হওক বা আঘোণৰ কুঁৱলী হওক বা বৰগীতে হওক নিশ্চয় তোমালোকে লেসনবোৰ পঢ়িছা আৰু তোমালোকে জানাই গতিকে পৰীক্ষাত যিয়ে মূল ভাব নহওক কিয় তোমালোকে কনসেপ্টটো যদিহে জানা পৰীক্ষাত বনাই লিখিব পাৰিবাই গতিকে বিশ্বখনিকৰ কবিতাটিৰ মূল ভাবটো মই ইয়াত দিছো তোমালোকে ভালদৰে চাই যোৱা এটো বহুত ইজি হয় তোমালোকে নিশ্চয় জানা বিশ্বখনিকৰ মানে ঈশ্বৰ অৰ্থাৎ ভগৱানৰ কথা কৈছে গতিকে ইয়াৰ লেসনটো তোমালোকে যদি পঢ়িছা যদিহে বুজি পাইছা তেন্তে ইয়াৰ মূল ভাবটো তোমালোকে অতি সহজে বনাই লিখিব পাৰিবা আৰু যিসকলে পঢ়া নাই সেই সকলৰো বনাই লিখিব নোৱাৰিব সো ইয়াতে মই মূল ভাবটো ধুনিয়াকৈ লিখি দিছো মাতি নাযাও তোমালোকে ভালদৰে চাই লবা আৰু স্ক্ৰিনশ্বট মাৰি লবা এইটো হৈছে বিশ্বখনিকৰ কবিতাটিৰ মূল ভাব তোমালোকে মূল ভাব বেছি লিখিব নালাগে 10 লাইন মান লিখিলে হ'ল ইয়াত মই যি জেনেৰেটৰে দিছো এইখিনি নিলে লিখিলে তোমালোকে 6 নম্বৰ পাবলৈ সক্ষম হবা সো তোমালোকে স্ক্ৰিনশ্বট মাৰি লবা তাৰ পিছৰ মূল ভাবটো হ'ল আঘোণৰ কুঁৱলী কবিতাটিৰ মূল ভাবটো বহুত ইম্পৰ্টেন্ট হয় পৰীক্ষাত আহিব আৰু আগতেও আহিছে সো তোমালোকে আঘোণৰ কুঁৱলী কবিতাটিৰ মূল ভাবটো ভালদৰে চাই লোৱা এইটো হৈছে মূল ভাব এইখিনিৰ পৰা তোমালোকে লিখিব লাগিব এইখিনিৰ পৰা তোমালোকে শেষলৈকে লিখিব লাগিব প্ৰথমতে মূল ভাবটো লিখিলে তোমালোকে লিখি লবা যে আঘোণৰ কুঁৱলী কবিতাটি অমুকে ৰচা অমুক নামৰ লেসনটো পৰা লোৱা হৈছে বা এনেকৈ তোমালোকে লিখিবা আৰু যে আঘোণৰ কুঁৱলী নামৰ কবিতাটিৰ কবি হৈছে অমুক এনেকৈ তোমালোকে লিখি দিবা প্ৰথমতে তাৰ পিছত ধুনিয়াকৈ তোমালোকে ব্যাখ্যা কৰি যাবা অৰ্থাৎ মূল ভাবটো লিখি যাবা সো এইটো হৈছে আঘোণৰ কুঁৱলী কবিতাটিৰ মূল ভাব তোমালোকে ভালদৰে স্ক্ৰিনশ্বট মাৰি লবা যদিহে পাৰা তোমালোকে কনসেপ্টটো বুজিলৈ পৰীক্ষাত বনাই লিখিবলৈ চেষ্টা কৰিবা যদিহে তোমালোকে বনাই লিখা তেন্তে তোমালোকে পৰীক্ষাত সম্পূৰ্ণ নম্বৰ পাবলৈ সক্ষম হবা সো এইটো আছিল ভিডিওটো আজি মই তোমালোকক দুটা লেসনৰ মূল ভাব দিলো আৰু যদিহে বেলেগ সাবজেক্টৰ মূল ভাব লাগে তোমালোকে কমেন্ট কৰি জনাবা তোমালোকৰ মূল ভাব পৰীক্ষাত আহিব আঘোণৰ কুঁৱলী কৰুণতম বৰগীত আৰু উভতি নহাৰ কবিতা সেইটো এটা বহুত ইম্পৰ্টেন্ট হয় উভতি নহাৰ কবিতা সো এইকেইটা মূল ভাব তোমালোকে যদি চাই যোৱা তেন্তে পৰীক্ষাত নিশ্চয় 6 নম্বৰ পাবলৈ সক্ষম হবা সো এইটো আছিল ভিডিওটো যদি লাইক এটা কৰা নাই লাইক এটা কৰি দিবা আৰু চেনেলটো যদি সাবস্ক্ৰাইব কৰা নাই সাবস্ক্ৰাইব কৰি লবা আৰু যিসকল ছাত্ৰ-ছাত্ৰীয়ে কমন কুৱেশ্যন আনসাৰ বিচাৰি আছে এই নম্বৰটোত মেছেজ কৰিলে কমন কুৱেশ্যন আনসাৰ পাই যাবা